আহকচোন আজি তিলৰ চাটনি বনাওঁ। খাবলৈ বিৰাট ভাল লাগে এনেকৈ বনালে। পোনপ্ৰথমে মই পেন এখন গেছতে পাতি দিছোঁ। তাতে মই তিল লৈছোঁ। তিল অলপ সৰহকৈ লৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মই ভাজি ল'ম ফুটালৈকে। এনেই ভাজিলে ধুনীয়া গোন্ধ এটা ওলায়। আপোনালোকে সকলোৱে জানে আৰু সেইটো সময়তে নমাই দিব লাগে। এয়া মোৰ হৈ গ'ল। এয়া চাওক। এতিয়া ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত এয়া মই মিক্সিতে পিচি ল'ম। পটাটো পিচি ল'ব পাৰিব আপোনালোকৰ নিজৰ ইচ্ছা। এয়া একেবাৰে মিহিকৈ পিছা নাই, অকণমান খহটা হৈ আছে, তেতিয়াই ভাল লাগে। এতিয়া মই মূলা 3টা লৈছোঁ। ৰঙা মূলা লৈছোঁ। আপোনালোকে বগা মূলা ল'লেও হ'ব। ৰঙা মূলাটো বৰ সোৱাদ হয় খাবলৈ, সেইকাৰণে লৈছোঁ। 3টা মূলা এনেকৈ মই ৰুকনিত ৰুকি ল'ম। আপোনালোকে ইচ্ছা কৰিলে কাটি ল'বও পাৰিব। কাটি ল'লে অকণমান নিমখ দিব লাগে। এনেকৈ ৰুকি ল'লে মানে চেপি দিলেই পানীটো ওলাই যায় পটককৈ, খাবলৈও ভাল লাগে। এয়া এইখিনি মই চেপি ল'ম। এয়া চাওকচোন পানীখিনি ওলাইছে। এই পানীখিনি ৰুটি মাৰোঁতে ব্যৱহাৰ কৰিবও পাৰি। মই ৰাখি দিম এইখিনি, ৰুটি বনাওঁতে মই ঢালি দিম এইখিনি, ৰুটিৰ লগতে সানি ল'ম। এতিয়া বাউল এটাত উলিয়াই লৈছোঁ। এয়া চাওকচোন খুব ধুনীয়া ফুৰফুৰীয়া হৈছে। এতিয়া মটৰ দিছোঁ। মটৰখিনি বইল কৰা মটৰ হয় আৰু বইল কৰা আলু দিছোঁ অলপমান। আদা দিছোঁ সৰহকৈ। আদাটো সৰহকৈ দিব লাগে তিলৰ চাটনিটোত, তেতিয়া ভাল লাগে। আকৌ মই পেন এখন পাতি দিছোঁ। তাতে তেল গৰম কৰি লৈছোঁ, সৰিয়হৰ তেল। তাতে শুকান জলকীয়া 4টা মই মুচমুচীয়াকৈ ভাজি ল'ম। খুব মুচমুচীয়াকৈ ভাজিলে ধৰক চাটনিকণত দিলে খোৱা সময়লৈকে মুচমুচীয়া হৈ থাকে। এতিয়া পিঁয়াজ দিছোঁ। পিঁয়াজো সৰহকৈ দিছোঁ। এয়া কেঁচা জলকীয়া নিজৰ জ্বলাটো ইচ্ছামতে দিব। এই চাটনিৰ ভিতৰত জ্বলা আৰু টেঙাটো হ'লেহে ভাল লাগে খাই। পিঁয়াজ নোখোৱাসকলে এই চাটনিৰ ভিতৰত পিঁয়াজ নিদিলেও কোনো কথা নাই, পিঁয়াজ নিদিলেও ভাল লাগে। মই পিঁয়াজ দিছোঁ। এনেকৈ ঢালি দিছোঁ এইখিনি তেলৰ সৈতে। এয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক এটা কৰি দিব। এয়া মই মিঠাতেল অকণমান দিছোঁ। মিঠাতেল দিলে যিকোনো চাটনিয়ে ভাল লাগে, গোন্ধটো নহয় জানো। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া মই পিচি থোৱা তিলৰ গুড়িখিনি মই ঢালি দিম। এয়া তিলৰ তিলখিনি সৰহ হ'ব লাগে, তেতিয়াহে এই চাটনিখনৰ টেষ্টটো উঠে, খুব ভাল লাগে। আদা আৰু তিলটো দিব লাগে, লগতে টেঙা। এয়া চাওক মোৰ ৰেডি হৈ গ'ল। এনেকৈ যদিহে খোৱা নাই বনাই খাবচোন, বিৰাট ভাল লাগে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ, নমস্কাৰ।